বেক টু মাই এনাদাৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাত। তো আজি এটা নতুন মই ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকৰ নিশ্চয় ভাল লাগিব। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজি মই বনাম আলুৰ দম। তো কেনেকৈ বনাওঁ চাওঁ আহক। এয়া মই কেইটুকুৰমান পিঁয়াজ, নহৰু, কেইটামান জলকীয়া আৰু আদা এটুকুৰ লৈছোঁ। এইখিনি মই মিক্সিত মাৰিম, মিক্সিটোত মাৰি ল'ম। মই বনাম কণী আৰু আলু। কণীখিনি মই প্ৰেছাৰত দিছোঁ, আলু আৰু কণী একেলগে সিজিবলৈ। এতিয়া এইখিনি মই মিক্সিত মাৰি ল'ম। এইখিনি আমাৰ হৈ গ'ল মিক্সিত পিচি লোৱা। এতিয়া মই বনাম, আপোনালোকক দেখুৱাই আছোঁ। এয়া কণী আৰু আলু সিজিছে, প্ৰেছাৰত দিছিলোঁ, সিজি গৈছে। এতিয়া আলুবিলাকৰ ছালবিলাক এৰুৱাম, এৰুৱাই কিনে মই কেৰাহীত বহাই দিম। এতিয়া আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ। এয়া গাইছ, কণী আৰু আলুৰ ছাল চিলোৱা হৈছে। এতিয়া কণীকেইটাত অলপমান নিমখ আৰু হালধি গুড়ি সানি দিছোঁ। এতিয়া মই তেলত অকণমান ভাজিম, তেতিয়াহ'লে মানে ভাল লাগে দেখাত, খায়ো ভাল লাগে। গোটেইখিনি মই ভাজিম তেলত। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হ'লে কণীকেইটা চাৰি দিম তাতে। এয়া কণীকেইটা মই তেলত এৰি দিছোঁৱেই প্ৰায়। এইকেইটা ভজা হ'লে মই এইকেইটা তুলি ল'ম। তুলি কিনে যিখিনি পিঁয়াজ, জলকীয়াখিনি মিক্সিত মাৰি থৈছোঁ সেইখিনি ইয়াতে এৰি দিম। এয়া কণীকেইটা ৰঙা হৈছে প্ৰায়। এতিয়া মই উঠাই ল'ম কণীকেইটা। এতিয়া কেৰাহীত মই পিঁয়াজ, জলকীয়াখিনি চাৰি দিম। তেল পূৰা গৰম হৈ গৈছে একদম। এতিয়া এইখিনি ৰঙা পৰিলে ইয়াত হালধি গুড়ি, মছলা গুড়িখিনি দিম। এয়া হালধি গুড়ি আধা চামুচ, এয়া জিৰাৰ গুড়ি আধা চামুচ আৰু জলকীয়াৰ গুড়ি অকণমান দিছোঁ, তেতিয়াহ'লে কালাৰটো ধুনীয়া হয়। নিমখ এক চামুচ, অকণমান পানী দি কিনে এইখিনি সিজিব দিম। এতিয়া ইয়াত আলুখিনি এৰি দিম। এয়া আলুখিনি ইয়াত এৰি দিম, দি কিনে এইখিনি ভুনিম। আলুখিনি এনেকৈ অলপ অলপ ভাঙি দিম। এতিয়া এইখিনিত অকণমান সিজিব দিম এনেকৈ। মাইনাক স্কুলত থৈ আহিলোঁ ৰাতিপুৱা 8টামান বজাত। থৈ আহি কিনে তাৰ লগত অকণমান থাকিলোঁ, 9:30লৈকে থাকিলোঁ। থাকি কিনে মই আহিলোঁ। আহি কিনে ৰান্ধিব ধৰিছোঁ কণী আলু চব্জি। আজি শ্বৰ্টকাট এখনে চব্জি, সদায় সদায় বেছিকৈ বনাব ইচ্ছা নাযায়। আৰু 12টা বাজিলে তাক আনিব যাব লাগিব মাইনাক। ভাত হৈ গ'ল মোৰ। এইফালে আলু আৰু কণী চব্জিখিনি হ'লে মানে মোৰ হ'ল আৰু এতিয়া বাজি আছে 11টা। তো 12টামান বাজিলে তাক আনিব যাম। সেইকাৰণে মানে মোৰ স্কুলত তাক থৈ আহি কিনে দৌৰা দৌৰি লাগি যায়। তাক কেতিয়া মানে টাইমটো ঘড়ীত টাইম চাই থাকোঁ, চাই কিনে কাম কৰি থাকোঁ মই। কিন্তু ৰন্ধা হ'লে মই তাক আনিব যাম মই স্কুলত। তো বহুত মানে দৌৰা দৌৰি হয় মোৰ ৰাতিপুৱা টাইমত। সোনকালে উঠিব লাগে, 6টামান বজাত উঠিব লাগে। উঠি কিনে মানে চাহখিনি খায়েই মানে তাক থ'ব যাব লাগে স্কুলত। তো বহুত অসুবিধা হয় এনেকৈ। এয়া হৈছে চব্জিখন। এতিয়া মই গেছটো অফ কৰি দিম, নহ'লে আৰু বেছি জাল কৰিলে পানীখিনি শুকাই যাব। এয়া গেছটো অফ কৰি দিওঁ, হৈ গৈছে প্ৰায়। তো এয়া মোৰ কণী আলুৰ চব্জি হৈ গ'ল। এয়া প্ৰেছাৰত ভাত বনাইছোঁ, হৈ গ'ল। এয়া গাইছ, মই হ'ল মোৰ কাম। এতিয়া মই মাইনাক আনিবলৈ যাম, কাৰণ 11:30 বাজি গৈছে। এতিয়া 12টা বজাত তাৰ ছুটি হ'ব। তো এডভান্স যাই কিনে থাকিব লাগিব তাতে। তো সেইকাৰণে মই মানে ওলালোঁ, কামখিনি মোৰ হ'ল। তাক আনিব যাম, কাৰণ তাৰ আব্বাই নাই, অলপমান বাহিৰত গৈছে। তো মই তাক লৈ আহোঁ, নহ'লে আৰু অকলে তাই কান্দি থাকিব। সেইকাৰণে মই এতিয়া যাওঁ আৰু। তো গাইজ, মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই কিনে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো মোৰ চব্জিখন চাই কিনে কেনেকুৱা লাগিল, মোৰ ব্লগটো কেনেকুৱা লাগিল, আপোনালোকে চাই কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। তো আজিলৈকে এইখিনি। তো বাই বাই।